লগ পাইলোঁ মিনটো আমাৰ তো আমাৰ এতিয়া চলি আছে এখন ভকলি তো এতিয়া আপোনালোক দেখা আছোঁ মই ভকলি কিছু পৰিৱেশ চাই থাকিব। তো গাইজ এইখনে হ'ল কদমতলা আঞ্চলিক শ্ৰী শ্ৰী বুঢ়াগোসাঁই থানৰ প্ৰাংগণত হোৱা ৰঙালী বিহু সন্মিলন তথা ভঠেলি বুলি কওঁ আমি ইয়াক, প্ৰত্যেক বছৰে হয়। আমার আরো একটা ব্লগার গাইছে এয়া মঞ্চত টুপলীয়া বিহু হুঁচৰি দলৰ ধুনীয়া বিহু উপভোগ কৰি আছোঁ আমি সকলোৱে। তো আপোনালোকেও চাই থাকক। আটাইগৰাকী ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ আৰু লগে লগে আমি আপোনালোকক নিবেদন জনাইছোঁ, আচলতে বিচাৰতহে তেখেতসকলে স্থানপ্ৰাপ্ত হৈছে। গতিকে বাকী যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে বা তেখেতসকলৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে সকলোৱে সুন্দৰ হৈছে। বিচাৰকৰ তুলনীতহে হয়তো তেখেতসকলৰ স্থানপ্ৰাপ্ত উদ্গনিমূলক উপহাৰ আগবঢ়াইছে পৰম শ্ৰদ্ধাৰ অমিত হুজুৰিদেৱে আৰু দলটিক তেখেতসকলে উদ্গনিমূলক অৰিহণাখিনি গ্ৰহণ কৰি দাতাক ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ। ইয়াৰ পিছতে আমি আপোনালোকলৈ আগবঢ়াম কৃষ্টি ডেন্স গ্ৰুপৰ নৃত্য। গতিকে খাগৰাবাৰী গাঁৱৰ কৃষ্টি দলটিক নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। পৰম শ্ৰদ্ধাৰ গুৰুবলীয়া ৰাইজ কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান বাকী আছে। তো গাইজ ইভাগে এতিয়া বিহু চিহু চেজ হ'ল। বিহুৰ পিছত এতিয়া নেক্সট আৰু সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰেম চলি আছে, মানে গায়কো আছে। বাট এতিয়া গায়ক উঠাৰ আগে আগে এইবিলাক বিহু ডেন্স চেন্স বা বড়ো নৃত্য গোটেইখিনি চলি আছে। তো গাইজ হঠাৎ ফাংচনৰ পৰা এয়া গাড়ীত যি দেখা পালে হঠাৎ কি হ'ল তাৰমানে কথাটো মই বুজাই দিছোঁ এনেধৰণৰ। সিদিনা আছিল ফাংচন, লগতে আছিল দাদা এটাৰ বিয়া। তো আমি ফাংচন চাব যাই কিনে আহিলোঁ হঠাৎ দৰাৰ লগত। তো এয়া আমাৰ দৰা। তো ফাংচন চাংচন আধাতে এৰি আমি এতিয়া কইনা ঘৰত খানা খাব আহি গ'লোঁ আৰু ৰাতি খান। তো চাই থাকক এতিয়া অলপমান বিয়াৰ পৰিৱেশ দেখাওঁ আপোনালোকক।
বোমা মারছি কিন্তু গাইস আর বাপ্পা ও কি পুরা একদম পর করে ফেলছি চারিওফালে। তো গাইজ বোমা চোমা মাৰা হ'ল, দৰা আহি বহিল চোতালত। আমি এতিয়া গাইজ খানা খাবা যাম, যিহেতু দৰাৰ লগত আহা মেইন উদ্দেশ্য হ'ল খানাটো। তো বহি গ'লোঁ খাবা, তো সতে ভিডিঅ' কৰা নহ'ল, বৈদ্য টেষ্টি আছিল খানা। একদম খাহীৰ মাংস ইমান দিছে, আধা এৰিব লগা আহি গ'ল গাইজ, খাবাই নল্লো, বম টেষ্টি লাগছি। আৰু গাইজ এইপিনে আমাৰ দৰাৰ খোলখালী কেইজনীয়ে চাওকচোন, কইনা উলিয়াই তাতে এইটো এটা নতুন নিয়ম উলিয়াইছে, ভিনদেউ এয়া আপোনাৰ কইনা। তো চিষ্টেমটো বেয়া লগা নাই বাৰু গাইজ, ভালেই লাগছি। আজিকালি আৰু নতুন নতুন ইউনিক ষ্টাইল আহি থাকে দিয়কচোন, তো এইটোও এটা ইউনিক ষ্টাইল। ৰুম কৰোঁ আৰু ভিডিঅ' কৰবা। তো গাইজ ইভাগে বিয়া চলি থাকিব বাৰু, বাট আমি খানা খাই লৈ আমাৰ বাছখনক ক'লোকে আমি যাওঁ। তো আমি ঘৰা ঘৰি গুচি আহিলোঁ। ইভাগে বিয়া ৰাতিপুৱা কইনা চইনা লৈ আহিব আৰু দাদাই। আৰু ইভাগে চাওক, মোৰ লগৰ ছোৱালী এটা ক'লোঁ বোলে তই ভিডিঅ' এটা বনাই দিবি। তো ফাংচনত ৰাতি গায়ক আছিল আৰু ইহঁতে বম এনজয় কৰিছে। মই বাৰু অলপ মিছ কৰিলোঁ, হ'লেও উপায় নাই আৰু, মিছ কৰিলেও মই বিয়াখন খালোঁ। তো এনেদৰে ভিডিঅ'বিলাক চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে। তো প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু এনেকৈ শ্বেয়াৰ কৰি থাকিব আৰু ছাপোৰ্ট কৰি থাকিব। বাই বাই।